নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এক্সেলেন্স অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটোত এটা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন জব আপডেটসমূহৰ লগতে ইয়াৰ আন আন দিশসমূহ আলোচনা কৰা হয়। চ' আজি আমি কথা পাতিম সাউথ ইণ্ডিয়ান বেংকত প্ৰায় 385টা পদ ওলাইছে আৰু সেই পদসমূহৰ আবেদনৰ অন্তিম তাৰিখ দিছে 30 তাৰিখ 6 মাহ 2019। চ' হাতত বেছি সময় নাই। চ' আহক আমি সোনকালে আলোচনা কৰোঁ পোষ্টসমূহ। নেম অফ পোষ্ট দিছে প্ৰভিজনাৰী ক্লাৰ্ক, তাৰপিছত নাম্বাৰ অফ পোষ্ট 385, তাৰপিছত জ'ন ৱাইজ ভেকেঞ্চিজ দিছে আমাৰ নৰ্থ ইষ্ট ৰিজনত আছে 75 পোষ্ট। ইয়াৰে আছাম, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আদিকে ধৰি আন কেইবাখনো ৰাজ্যত আছে পোষ্ট, মানে নৰ্থ জ'নৰ। তাৰপিছত আপোনালোকৰ চাউথ জ'নত 310টা পোষ্ট আছে, যেনেকৈ ৰাজ্যসমূহৰ ভিতৰত অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰেলা, পণ্ডিচেৰী, তামিলনাডু এণ্ড তেলেংগানা। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, 60% মাৰ্কছ। এজ আপোনালোকৰ 26তকৈ বেছি হ'ব নালাগিব, 18 ইয়াৰ্ছৰ পৰা ধৰা হৈছে এজটো। আৰু ST SC কাৰণে 5 বছৰ এজ ৰিলেক্সন নিশ্চয় পাব। তাৰপিছত দৰমহাখিনি বিভিন্ন কেটেগৰী ৱাইজত দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু চিলেকশ্যন প্ৰচেছ অনলাইন টেষ্ট হ'ব উইথ পাৰ্চনেল ইণ্টাৰভিউ সৈতে। আৰু এপ্লিকেশ্যন ফিজ জেনেৰেলৰ কাৰণে 600 টকা আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আদি বিভিন্ন অনলাইন মাধ্যমেৰেও প্ৰেৰণ কৰিব পাৰিব টকাটো। আৰু আপোনালোকৰ SC ST কেটেগৰীৰ কাৰণে 150। আৰু ইয়াৰ ইম্পৰ্টেণ্ট ডেটখিনি দিছে, অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ডেট দিছে আপোনালোকৰ 19 তাৰিখ 6 মাহ 2019, আৰু অনলাইন এপ্লিকেশ্যন এণ্ড হ'ব 30 তাৰিখ 6 মাহ 2019, আৰু অনলাইন টেষ্ট ডেট 26 তাৰিখ 7 মাহ 2019। আৰু আমাৰ ডেছক্ৰিপশ্যনৰ এডভাৰটাইজমেণ্ট ডিটেইলছৰ লগতে এপ্লাই অনলাইন লিংকটো দি দিয়া হ'ব, যাৰ জৰিয়তে অতি সহজতে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। চ' ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। চ' আগলৈ লগ পোৱাৰ আশাৰে আজি অনুষ্ঠানটি সামৰিছোঁ। ধন্যবাদ। জয় অসম।